নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জব ইনফৰমেশ্যন অফ আছামলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, SCRTৰ আণ্ডাৰত যোনসকল ব্যক্তিয়ে DLED কোৰ্চ কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে সুখবৰ, কাৰণ অসমত DLED কোৰ্চ কৰিবৰ কাৰণে 2019-21 বৰ্ষৰ কাৰণে ইয়াত আসলে নোটিছ প্ৰকাশ পাইছে আৰু ইয়াত কৈছে যে অনলাইন এপ্লিকেশ্যনছ আৰ হেৰিবলি ইনভাইটেড ফ্ৰম দ্য কেণ্ডিডেটছ হু আৰ পাৰ্মানেণ্ট ৰেচিডেণ্টছ অফ আছাম। মানে যোনসকল ব্যক্তি অসমত বসবাস কৰে তেওঁলোকেহে এই কোৰ্চটো কৰিব পাৰিব। আৰু এই কোৰ্চটো কৰিবৰ কাৰণে তাৰ আগত আপোনালোকে প্ৰি-এণ্ট্ৰি টেষ্ট মানে PET এটা আপোনালোকে আগত দি ল'ব লাগিব। আৰু তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব LP লেভেলৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ অৰ মানে আৰু ইয়াৰ ইকুইভেলেণ্ট হ'ব লাগিব। আৰু 50% আপোনালোকৰ 50% পাই পেলাই আপোনালোকে উত্তীৰ্ণ হোৱা হ'ব লাগিব। আৰু SC ST কেণ্ডিডেটৰ কাৰণে 5% ইয়াত ৰেহাই দিব বুলি কৈছে। আৰু ঠিক তেনেদৰে আপাৰ প্ৰাইমেৰী লেভেলৰ কাৰণে BA BSc পাছ হ'ব লাগিব 50% মাৰ্কৰে, আৰু SC STৰ কাৰণে 5% ইয়াত ৰেহাই দিব বুলি কৈছে। আৰু বয়সৰ কথা কৈছে যে কেণ্ডিডেটসকল 18 বছৰতকৈ কম হ'ব নালাগিব বয়স, আৰু 34 বছৰতকৈ বেছি হ'ব নালাগিব 1 জুলাই 2019 তাৰিখৰ ভিতৰত, আৰু 2 বছৰ ইয়াত ৰেহাই দিব SC ST কেণ্ডিডেটৰ কাৰণে। আৰু ৰিজাৰ্ভেশ্যনৰ কথা কৈছে যে OBC MOBC ST SC আৰু ডিছেবিলিটি পাৰ্চনৰ কাৰণে গভৰ্ণমেণ্ট ৰুলৰ মানে যিখিনি নিয়ম হয় সেইখিনি আণ্ডাৰত তেওঁলোকে ৰেহাই দিব বুলি কৈছে। আৰু যদি আপোনালোকৰ সবিশেষ কিবা জানিবলগীয়া আছে তেন্তে আপোনালোকে scert.assam.gov.in আপোনালোকে ইয়াত লগ ইন কৰি পেলাই জানিব পাৰিব। আৰু হাউ টু এপ্লাই, আপোনালোকে এপ্লাই কৰিবৰ কাৰণে www.scert.assam.co.in আপোনালোকে লগ ইন কৰি পেলাই এপ্লাই কৰিব পাৰিব। আৰু তাৰ কাৰণে আপোনালোকে ফিজ দিব লাগিব 350 টকা। ইণ্টাৰনেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আপোনালোকে কোনোবা এটা থ্ৰু দি আপোনালোকে ইয়াত পে' কৰিব পাৰিব। আৰু ইয়াত SC OBC কোনো কথা নাই, আপোনালোকে চবেই 350 টকা দিব লাগিব। আৰু এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব পাৰিব একেটা ৱেবছাইটৰ পৰাই 2 মে 2019 তাৰিখৰ পৰা। আৰু প্ৰি-এণ্ট্ৰি টেষ্টটো যোনটো হ'ব টেষ্ট সেইটো প্ৰত্যেক ডিষ্ট্ৰিক্টৰে কোনোবা এখন স্কুলত হ'ব, আৰু সেই ডেটটো হৈছে 12 মে 2019 তাৰিখ। আপোনালোকে পিছত এডমিট কাৰ্ডত আচলতে সেই কথাটো উল্লেখ থাকিব বুলি কৈছে। আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ পিছত আপোনালোকে সবিশেষ তথ্যখিনি গম পাব পাৰিব। আৰু যদি আপোনালোকৰ কিবা সবিশেষ তথ্য গম পাবলগীয়া আছে তেন্তে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।